নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মোৰ ইউটিউবত প্ৰথম ভিডিঅ' হয়। আশা কৰোঁ আপোনালোক সকলো আদৰি ল'ব। এয়া আমাৰ ল'ৰা গুড্ডুৰ অন্নপ্ৰাশনৰ ভিডিঅ' হয়। ভিডিঅ'টো দুদিনমান দেৰি হৈছে, হ'লেও আপোনালোকৰ আগত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে গুড্ডুক মৰম আৰু আশীৰ্বাদ দিব। প্ৰথম অৱস্থাত সি অকণমান ভয় খাইছিল। তাৰপিছত আইতাকে কোচত তুলি ল'লে। এয়া আমাৰ গুড্ডুক বামুণে মন্ত্ৰ গাইছে, এনেদৰে পূজা কৰিছে। নিয়মটো প্ৰথম মামাকৰ হাতেৰে হ'ব লাগে। আৰু আমাৰ ইয়াত পায়স আৰু তামোল পাণ খৰিকা দিয়া হয়। আপোনালোকৰ ফালে কেনেকুৱা নিয়ম জনাব। আৰু লগতে বয়োজ্যেষ্ঠবিলাকে দেখুৱাইছে নিয়ম কেনেকুৱা কি কৰিব লাগে। আচলতে গুড্ডুৰ কাজখন বহুত ডাঙৰকৈ পতা নাছিলোঁ, থুলমূলকৈ পাতিছিলোঁ। কাৰণ বাৰিষাৰ সময় আছিল, বহুত বৰষুণ আছিল। আৰু লগতে আমাৰ এই নিয়মটো সাধাৰণতে চোতালতে কৰা হয়, কাৰণ সকলোৱে মানুহে দেখাত। কিন্তু চোতালত বোকা বৰষুণ বহুত আছিলে কাৰণে ৰুমৰ ভিতৰতে এনেকৈ দিব লগা হ'ল। এতিয়া ককাকে দিব, ঘৰৰ প্ৰত্যেকজন মানুহে অকণমান এনেদৰে নিয়মটো কৰাই দিয়ে। এনেদৰে থুলমূলকৈ নিয়ম কৰাই তাক অন্নপ্ৰাশনখন শেষ কৰা হ'ল। এতিয়া গুড্ডুৰ আইতাকে মোৰ মায়ে নিয়ম পায়স খুৱাই দিব গুড্ডুক। এনেদৰে নিয়মটো কোনোমতে পাৰ হৈ গ'ল। আৰু ভোজ খোৱাৰ সময়ত বহুত অসুবিধা হৈছিলে। বাৰাণ্ডাতে হওক তলতে হওক এনেদৰে মানুহবিলাকে বহুত কষ্টত ভাত খাবলগীয়া হৈছিল। আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ইমানেই। আৰু যদিহে ভিডিঅ'টোত কিবা ভুল হৈছে